Hello everyone, welcome to my channel Parvin's Family. So আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু আমি আহিছো আজি পুখুৰী পাৰত যেহেতু আমাৰ ঘৰৰে পালেং চিঙিলো আজি মানে পালেঙৰটো এটো বতৰ নহয় কিন্তু পালেঙৰ গুটি আমাৰ তাতে পৰিছিল যেহেতু আগতে খেতি কৰা আছিল পালেঙৰ আৰু সেই গুটিৰ পৰা এয়া হৈছে কেডালমান পালেঙৰ পাত চিঙিলো আৰু এইফালে দাদা আৰু ভাইটি এটা আহিছে যেহেতু আমাৰ আজি মাছ ধৰা প্লেনিংত আহিছে আৰু মাছ ধৰিব আহিছে আৰু সিহঁত দুটা ইয়া দেখিছে নামিছে জাল পাতিছে লেচেৰাও কেডালমান চিঙিলো আৰু এইফালে ইয়া দেখিছে এইগিটা মাছ পালো তাৰ পিছতে আমি ইয়া ঘৰলৈ আহিলো আৰু এইফালে দেখিছে এটা শোল মাছ পালো সৰুতে এৰিছিল দেটাই আৰু এইফালে ইয়া দেখিছে ডাঙৰ হৈ গ'ল আৰু এটা মাছ পালো চাবচোন এটো দেখিছে নে এটো লোকেল মাছ কাৱৈ মাছ আৰু এটো পালো যেহেতু জাল পাতিছিলো হেকাৰণে এইকিটাই পালো আৰু এইফালে মায়ে এতিয়া ধুনিয়াকৈ গুছাই আছে মানে বাকলিবোৰ এৰাই আছে আৰু এইফালে মই ইয়া দেখিছে পালেংখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনিয়াকৈ মাৰি লৈছো এনেকৈ ভাবিলো আজি এনেকৈ বনাও বুলি আৰু এইফালে পিয়াজ আৰু জলকীয়া এনেকৈ তেলত ফ্ৰাই কৰি আছো তাৰ পিছতে এইখিনি দেখিছে নে এই মাছ কিটাত কণী ওলাইছে আৰু এইকিটা মাছ ধুনিয়াকৈ ধুই ললো মায়ে কাটি দিলে আৰু মই ধুনিয়াকৈ এনেকৈ ধুই মেলি এয়া দেখিছে ইয়াতে দিছো অলপ জলকীয়া গুড়া আৰু এইফালে মই এতিয়া এইখিনি ধুনিয়াকৈ মৰহি নোযোৱালৈকে এনেকৈ ভাজি থাকিম আৰু এইফালে ইয়া দেখিছে অলপ অলপ মৰহিছে আৰু কালাৰটো চেঞ্জ হৈছে তাৰ পিছতে এনেকৈ মায়ে মাছ কিডোখৰ দি দিলে এয়া দেখিছে নে গোটেই মাছখিনি এনেকৈ ভালদৰে ধুই লৈ দি দিয়া হ'ল ইয়াতে গোটেইখিনি মছলা আগতীয়াকৈ দি দিছিলো যেহেতু ভিডিঅ' কৰা নহল আৰু এইফালে এতিয়া মাছখিনি ধুনিয়াকৈ এয়া লৰাই লৈ ইয়াতে দি দিম হালধি গুড়ি যেহেতু জলকীয়া গুড়ি অলপ আগত দিছিলোৱে এতিয়া দিছো হালধি গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ এইফালে দেখিছে নে ধুনিয়া এটা কালাৰ আহি গৈছে এতিয়া ধুনিয়াকৈ এইখিনি লৰাই লৈ এইফালে ধনিয়া পাত কেটেমানো এনেকৈ কাটি দিলো তাৰ পিছতে অকমান সিজিব দিম আৰু এয়া আমাৰ হৈ গল ৰেডি সো পালেং পাতৰ হৈতে মাছৰ আঞ্জা কোনে কোনে খাই ভাল পায় বাৰু এইফালে আজি এনেকৈ আছিল দুপৰীয়া সাজটো তাৰ পিছতে মই ভাবিলো যে ওয়াল ডেকোৰ এটা বনাও বুলি আৰু যেহেতু মই বহুত দিনৰ পৰা বনাব বুলি ভাবি আছিলো কিন্তু বনোৱা হোৱা নাছিল আৰু এয়া দেখিছেনে মই এতিয়া বনাই আছো আপোনালোক ফাইনেল লুকটো দেখাম এয়া দেখিছেনে এইটোৱে হৈছে ফাইনেল লুকটো সো কেনেকুৱা লাগিছে জনাব আৰু বহুত দিনৰ পৰা ভাবি আছিলো বনাম বুলি ফাইনেলি বনালো আৰু এইফালে আহিছিল মোৰ এটা ফ্লিপকাৰ্টৰ পৰা পাৰ্সেল আৰু পাৰ্সেলটোত কি আছে আপোনালোকক দেখাও হকচোন আৰু এইফালে মই দিছিলো ডোৰ কাৰ্টেন 3খন দিছিলো আৰু সেই 3খন আজি আহিল সো আপোনালোককো এবাৰ দেখাই দিছো মানে ৰিভিউটো দি দিছো কোনোবা যদি ল'ব বিচাৰে তে মোক কমেন্ট কৰিব তেতিয়া মই লিংকটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু এইফালে মই এবাৰ দেখাই দিছো এয়া 3খনহে আনিছো আৰু এইফালে এইখন এনেকৈ ধুনিয়াকৈ বান্ধি দিছো মানে সেইখন খুলি থোৱা আছে আৰু এইখন এনেকৈ ধুনিয়াকৈ দুইফালে ভাগ কৰি পেলাই এনেকৈ বান্ধি দিছো কেনেকুৱা লাগিছে জনাব আৰু এইফালে ভাবিলো যে মোৰ চুলিখিনি আজি অলপ কেয়াৰ লওঁ মানে চুলিবোৰ একদম খৰি নাইকিয়া হৈ গৈছে ৰব মই আপোনালোকক দেখাম যে মোৰ চুলিবোৰৰ কি অৱস্থা হৈছে আৰু এয়া দেখিছে নে এনেকৈ যিমান বাৰে ফনিৱাও সিমান বাৰে এনেকৈ সৰে আৰু এইফালে এয়া মই দেখাই আছো আপোনালোকক বহুত বেছি ড্যামেজ হৈ গৈছে যেহেতু মই ষ্ট্ৰেটনিং কৰিছিলো পাৰিলে আপোনালোকে নকৰিব পৰাপক্ষত নেচাৰেল হেয়াৰটোৱে থাকিব দিব আৰু এইফালে মোৰ এতিয়া চুলিবোৰ খৰি অৱস্থা নাইকিয়া হৈছে সেইকাৰণে মই এনেকৈ অলপ চুলিখিনি কেয়াৰ ললো আৰু এইটো ভিডিঅ' মই আপোনালোকে যদি লাগে তেনেহলে মই এই ভিডিঅ'টো পিছত আপলোড কৰিম মই কেনেকৈ চুলিৰ যত্ন লওঁ
আৰু এইফালে মই কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ভাল ৰিজাল্ট পাইছোঁ। আৰু আপোনালোকে যদি লাগে তেনেহ'লে মই শ্বেয়াৰ কৰিম। আৰু এইফালে মই এতিয়া আধা ঘণ্টা এনেকৈ থৈ দিম, মানে গা ধোৱাৰ আগত এনেকৈ ধুনীয়াকৈ চুলিখিনি বান্ধি পেলাই এতিয়া থৈ দিম। তাৰপিছতেই আমাৰ ঘৰৰ বাৰী ইয়াত দিছে পদিনা, সেয়াও কেইটামান পাত ছিঙিলোঁ, যিহেতু চাটনি কৰিম বুলি ভাবিলোঁ। তাৰপিছতে মই আপোনালোকৰ আগৰটোত ভিডিঅ' কৰিছিলোঁ যে আমাৰ দালি বনালে চৌকাতে বনোৱা হয়, যিহেতু গেছৰ দালি নাখায়, সেইকাৰণে এনেকৈ বাহিৰতে তুলি দিলোঁ। আৰু এইফালে আজি ভাজি কৰিছোঁ মৰাপাতৰ শাক। কোনে কোনে খাই ভাল পায় বাৰু ক'বচোন। মই আজি ফাৰ্ষ্ট খাম, যিহেতু শুনিছিলোঁ মৰাপাতৰ শাক খায় বুলি, কিন্তু খাই পোৱা নাছিলোঁ। কিন্তু আজি মই নিজে বনালোঁ আৰু বহুত বেছি ভাল লাগিল খাই। আপোনালোকে যদি খোৱা নাই তে খাই চাব, বিৰাটেই টেষ্টি হয় খাবৰ কাৰণে। তাৰপিছতে মই ইভিনিং বনালোঁ এটা কেক, আৰু এইফালে দেখিছেনে কেকটো বহুত ধুনীয়া হৈছে। মানে এইফালে মই ৰিজাল্টটো দেখাই দিছোঁ কেকটো এবাৰ। এইফালে দেখিছে বহুত স্পঞ্জি হৈছে আৰু বহুত ধুনীয়াকৈ ফুলিছে কেকটো। আৰু অতি সোনকালে আপোনালোকে ভাল খবৰ এটা পাব। আৰু আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।